আদৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত এটা ইয়া ফ্রি দিবা এই মনুক এটা তো ফ্রি দিচ্ছে লো লো এনে ফ্রি বলে এনে যা এবার পূজা চল যা এই 200 কত হলো 200 লড়াই নাই এই 200 হ্যাঁ ব্রেন্ড মার গলা লড়াই নাই লো খুলাই নাই গলা লো মাত্র 200 ও সব আছে ফেজার সব আছে কোন মানে কিনে দিছে এখানে পাবি কিন্তু ফ্রি নাই এটা রিটার্ন আর কত হতে আমি খুলাই না এরা আমি 950 সব দিছাম 200 টাকা দিছুম এবার আমি অফার দিছুম পাবলিকো আইতাতে খুলে না বন্ধ নবজিৎ ভাই এয়া দামগুলা কেনেকা কি বা ক'ত প্ৰাতে মই আহিছোঁ দে কোনটা লাগে দাদা এইটো গাড়ীবিলাক এইগিলা 200 পুৰা একদম পুৰা কামাই ভাল না নাই আৰু তোমাৰ দেউতা আহিছে ক'ত কেনে আছে বা বাজাৰ কেনা ভাল না বাজাৰ বেয়া মোৰ একদম বেয়া এনে বহি আছোঁ হয় নেকি দে পূজা চোৱা হ'ল পূজা চোৱা মানে চাই আছোঁ ৰ'ব ৰাৱণ চাবি নেকি ৰাৱণ চাম দুৰ্গা দেৱীক নাচোৱা দুৰ্গা দেৱীক নাচাং এতিয়া লৈ গৈ আছে মানে দুৰ্গা দেৱীক ৰাৱণহে চাবা আহা দুৰ্গা দেৱীক চাবা নাহা হা ৰাৱণ চাবা আহিছোঁ কিন্তু মানুহ বেছি যে কি ৰাৱণক ভাল পোৱা না দুৰ্গাক ভাল পোৱা চবকো ভাল পাওঁ তই নহ'ব কাম ভাল তোৰ দে কি আছে পিস্তল নাকি হ্যাঁ পিস্তল লাগছিল মাত্র 200 বাবু জিতাই নল কিয় ভাল ভাল আছে 47 87 97 সব আছে মাত্র 200 বেলেগৰ তাত যাবি কি মালটা নাপাবি কিন্তু কম দামত 400 500 কম দামত আমি কিবা এটা কাৰণত কম দাম দিছো লোৱা বাবু চাহ কোনটা লোৱা যা গাড়ী লোৱা না মাল লোৱা এইটো জানাই আছে পিস্তল আছে তার পিস্তল আছে নহলে গাড়ি লো ভাল চাই এগুলা হল রুলিং গাড়ি নেকি এগুলা বঢ়িয়া গাড়ী পুরা রুলিং হয় রিমোট সিস্টেম না ডাইরেক্ট তিনটা চলছে এই স্পেশাল গাড়ি এগুলা ইয়ার চলা
রাম রাম আমি নাথ জগা। প্ৰথমে তই দিলেতো নিদিব আমাৰ জুবিন দাৰ খুব ধুনীয়া টিকেট ক'বলৈ গৈছোঁ। আৰু আপোনালোকৰ মাজত অকণমান সময় লৈ আহিছোঁ, গতিকে যিখিনি সময় থাকোঁ আপোনালোক সকলোৱে সহযোগ কৰিলে ভাল লাগিব আমাৰ লাষ্টলৈকে। হ'বনে নাই? হ'বনে নাই? জোৰকৈ ক'লে ভাল লাগে। ঠিক আছে, আমাৰ জুবিন দাৰ খুব ধুনীয়া টিকেট পাইছোঁ। ৰাৱণ চাই কেনেকুৱা লাগিল? ভালে লাগছে। এতিয়া দহন কৰি শেষ কৰি দিল, ভস্ম হৈ গ'ল পুৰা একদম। শেষ মৰিল, পুৰা মৰিল। লাইটটা নজ্বলাবি। কিয়? দেখাই নাপাব নহয় লাইট নজ্বলালি। বেকাৰী নাই নেকি? 10 অক্টোবৰত আমি ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ মঞ্চত প্ৰদৰ্শন কৰিবলৈ লোৱা সাংস্কৃতিক সন্ধিয়া ভাওনা প্ৰদৰ্শন কৰিছিলোঁ। সদৰ গুৱাহাটীৰ পৰা আমি ভাওনাৰ দল আমন্ত্ৰণ কৰিছিলোঁ আৰু সেই দলটিত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সত্ৰৰ শিল্পীসকল, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অভিনয় কৰিছিল আৰু সেইখন উদ্বোধন কৰিবৰ কাৰণে আমি SP ছাৰক আহ্বান জনাইছিলোঁ। কাৰণ আমি জানো ভাওনা বুলিলেই SP ছাৰ কেতিয়াও থাকিব নোৱাৰে, কিন্তু কৰ্তব্যৰ তাগিদাত সেইদিনাখন তেওঁ আমাৰ মাজত আহি উপস্থিত হ'ব নোৱাৰিল। কিন্তু এই যে আমাৰ প্ৰতি দুৰ্বলতা, আমাৰ প্ৰতি ভাল পোৱা, ৰংজুলিৰ বাকী ৰাইজৰ প্ৰতি যি অনুৰাগ, তাৰ চিনস্বৰূপে আজি অন্তিম মুহূৰ্তত হ'লেও মাননীয় SP ডাঙৰীয়া আমাৰ পূজাথলীত আহি উপস্থিত হৈছে। গতিকে আমি তেখেতক এখন ফুলাম গামোচাৰে ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষলৈ আদৰণি জনাইছোঁ আৰু এয়া মাননীয় আৰক্ষী অধীক্ষক নৱনীত মহন্ত ছাৰক এখন গামোচাৰে আদৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত আন এগৰাকী বিশেষ ব্যক্তি আহি উপস্থিত হৈছে, যিগৰাকী ব্যক্তিক আমি বহুতে চিনি পাওঁ। তেওঁ হ'ল মাননীয় শ্ৰীযুত অমিতাভ গোহাঁই। গতিকে তেখেতকো এই মুহূৰ্তত আমাক সংগ দিয়াৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ আৰু এখন গামোচাৰে আদৰিছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ৰাম লক্ষ্মণ সীতা যেতিয়া মঞ্চলৈ যাব তেওঁলোকৰ পৰিচয় আমি তেওঁলোকক তাতে দিম। গতিকে অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। আৰু যিসকল দৰ্শক ৰাইজ ৰাৱণৰ প্ৰতিমূৰ্তিৰ